ছাত্ৰ ছাত্ৰীসকল তোমালোকে সিদিনা মই পৰিৱেশৰ আমাৰ পৰিৱেশ পাঠটিৰ প্ৰথম পাঠটি আলোচনা কৰিছিলোঁ। আজি মই পৰিৱেশৰ জৈৱিক উপাদানবোৰ কি কি তাৰে আজি আলোচনা কৰিম। উদ্ভিদ পৰিৱেশৰ জৈৱিক উপাদানসমূহৰ ভিতৰত প্ৰথমটো আমি পাইছোঁ কি উদ্ভিদ হ'ল প্ৰাকৃতিক পৰিৱেশৰ মুখ্য উপাদান। প্ৰকৃতিত কেৱল উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে। উদ্ভিদে প্ৰস্তুত কৰা অতিৰিক্ত খাদ্য ক'ত জমা কৰিব পাৰে বুলি কৈছে, শিপা, গা-গছ, ফল আদিত জমা কৰি ৰাখে। মানুহৰ দৰেও কি কৈছে, সকলোবোৰ জীৱ খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। আমি সচৰাচৰ দেখি থকা বৃক্ষ, গুল্ম, লতা আৰু তৃণজাতীয় উদ্ভিদৰ বাহিৰেও আমাৰ চাৰিওফালে কি আছে, কিছুমান উদ্ভিদ আছে। সেইবোৰ হ'ল কি বুলি কৈছে, শেলাই, ভেঁকুৰ, মছ আৰু ঢেকীয়া জাতীয় উদ্ভিদ। পুখুৰী, নিজৰা আদিত জেলিৰ নিচিনা সেউজীয়া আৱৰণ এটা উপঙি থকা দেখা যায় আৰু এইবোৰে কি বুলি কৈছে, শেলাই। সেউজীয়া হোৱাৰ বাবে শেলাইবোৰে কি কৰে, নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে। পচা কাঠ, গোবৰ আদিত বেংচটাৰ দৰে যিবোৰ আমি দেখা পাওঁ সেইবোৰ কি বুলি কৈছে, ভেঁকুৰ জাতীয় উদ্ভিদ আমি কি কৰিব পোৱা যায়, দেখা পোৱা যায়। ইহঁতৰ পাতল হালধীয়া, বগা বা মুগা বৰণৰ। পত্ৰশৰীৰ নথকাৰ বাবে কি কৰিব নোৱাৰে, ভেঁকুৰবিলাকে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে। ইহঁতে আহাৰৰ বাবে কি কৰিব লাগে, আনৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। শেলাই আৰু ভেঁকুৰৰ শিপা, কাণ্ড আৰু কি নাথাকে, পাত নাথাকে। শিল, ডাঙৰ গছ, সেমেকা আদিত মাটি আদি সেউজীয়া জলিচাৰ নিচিনা এটা আৱৰণ থাকে আৰু এইবোৰ কি বুলি কৈছে, মছ। ইহঁতৰ পাত আছে আৰু গা-গছ কি বুলি কৈছে, চেপেটা। মাটিত খামুচি ধৰিবলৈ ইহঁতৰ কিছুমান চুলিৰ নিচিনা কি আছে, অংশ আছে। পাতল সেমেকা ঠাইত গজা আন এক প্ৰকাৰ উদ্ভিদ আছে কি, ঢেকীয়া। ইহঁতৰ কি আছে, মূল আৰু কাণ্ড পাত আছে। তোমালোক সকলোৱে কি দেখা পাইছা, ঢেকীয়া দেখা পাইছা। এইবিলাক হৈছে কি, শেলাই, এইবিলাক হ'ল ভেঁকুৰ, এইবোৰ মছ আৰু এয়া হ'ল ঢেকীয়া। সকলো পৰিৱেশত একেধৰণৰ উদ্ভিদ পোৱা নাযায়। কিহৰ কাৰণে, ভিন ভিন পৰিৱেশত ভিন ভিন উদ্ভিদ, তাৰমানে পৰিৱেশ অনুযায়ী কি হয়, উদ্ভিদবিলাক ভিন ভিন দেখা পোৱা যায়। তোমালোকৰ অঞ্চলত দেখা পোৱা বিভিন্ন ধৰণৰ উদ্ভিদৰ নাম লিখি এখন তালিকা প্ৰস্তুত কৰে। এইবোৰ তোমালোকে নিজে প্ৰস্তুত কৰিবা ছাত্ৰ ছাত্ৰীসকল। তোমালোকৰ অঞ্চলত কি কি উদ্ভিদ দেখা যায় তাৰে এখন তালিকা প্ৰস্তুত কৰিবা। এতিয়া আমি কি পঢ়িম, পৰিৱেশৰ আন এটা জৈৱিক উপাদান কি পাইছিলোঁ আমি, প্ৰাণী। এতিয়া প্ৰাণী হৈছে এবিধ গুৰুত্বপূৰ্ণ উপাদান। পৰিৱেশৰ এটি গুৰুত্বপূৰ্ণ উপাদান হ'ল কি, প্ৰাণী। ভিন ভিন পৰিৱেশ অনুযায়ী ভিন ভিন প্ৰাণীৰ বসবাসৰ উপযোগী। তাৰমানে পৰিৱেশ অনুযায়ী ভিন ভিন প্ৰাণী পোৱা যায়। মৰুভূমি অঞ্চলত দিনৰ প্ৰচণ্ড গৰম আৰু ৰাতি হ'লে বালিবোৰ চেঁচা হৈ প্ৰচণ্ড ঠাণ্ডা পৰে। সেয়ে ইয়াত কি হয়, পানীৰ অভাৱ হয়। সেইকাৰণে কি হয়, তাতে মৰুভূমিৰ পৰিৱেশৰ লগত খাপ খোৱাকৈ কি প্ৰাণী আছে বুলি কৈছে, উট। ইয়াৰ উপৰি হৰিণা, সাপ, মকৰা আদিও মৰুভূমিত আছে। উটৰ দেহৰ গঠন মৰুভূমিৰ পৰিৱেশত খাপ খাব পৰাকৈ গঠিত। অৰ্থাৎ ইহঁতে মৰুভূমিৰ প্ৰচণ্ড গৰম আৰু পানীৰ অভাৱ কি কৰিব পাৰে, সহ্য কৰিব পাৰে। এই অঞ্চলৰ পানীৰ গাৰ ছাল কি বুলি কৈছে, ডাঠ আৰু নুমাল। ইয়াৰ ফলত বাহিৰৰ তাপ সহজে শৰীৰৰ ভিতৰলৈ কি কৰিব নোৱাৰে, সোমাব নোৱাৰে। তাৰপাছত কি কৈছে, মেৰু অঞ্চল। মেৰু অঞ্চলৰ অতিশয় শীতল আৰু বৰফৰে ভৰা। মেৰু অঞ্চল কি বুলি কৈছে, অতি শীতল মানে অতি ঠাণ্ডা আৰু বৰফৰে ভৰা। এনে পৰিৱেশতো কিছুমান প্ৰাণী জীয়াই থাকে। মেৰু অঞ্চলৰ প্ৰাণী কি বুলি কৈছে, বগা ভালুক। এইটো বগা ভালুক তোমালোকে দেখিছা। ইহঁতৰ দীঘল আৰু ঘন নোমেৰে থকা গাৰ ছালখনেৰে জাৰৰ পৰা কি কৰে, ৰক্ষা কৰে। ইহঁতৰ নোমবোৰ কি বুলি কৈছে, ঘন আৰু দীঘল। সেইকাৰণে ইহঁতক এই নোমবোৰে কি কৰে, জাৰৰ পৰা ৰক্ষা কৰে। ইহঁতে মাছ, চিল আদি খাই জীয়াই থাকে। তাৰপিছত কি পাইছোঁ, এই অঞ্চলৰ আন এটা প্ৰাণী পেংগুইন। ইহঁত বৰফত থকা চৰাই। ইহঁতৰ গাটো কি বুলি কৈছে, দীঘলীয়া ডিম্বাকৃতিৰ গাটো, সৰু সৰু পাখিৰে আৱৰা। ডেউকা দুখন সৰু হোৱাৰ বাবে পেংগুইনে কি কৰিব নোৱাৰে, উৰিব নোৱাৰে। কিন্তু ইহঁতে সাঁতুৰিব আৰু খোজ কাঢ়িব পাৰে। সাগৰত থকা সৰু মাছ ইহঁতৰ কি খাদ্য। তাৰপাছত কৈছে, অতিশয় শীতল অঞ্চলত পোৱা আৰু এবিধ প্ৰাণী কি, বলগা হৰিণ। এইটো বলগা হৰিণ দেখিছা। এবিধ হৰিণ 7 ফুট পৰ্যন্ত কি হয়, ওখ। ইহঁতৰ দীঘল আৰু শাখা-প্ৰশাখাযুক্ত শিং আছে। এইবোৰ শিং দেখিছানে। এই অঞ্চলৰ আৰু এবিধ প্ৰাণী হ'ল ইয়াক। ইয়াৰ দেহটো দীঘল নোমেৰে আৱৰা। এইটো ইয়াকৰ ছবি দেখিছা নিশ্চয়। তাৰপাছত আমি এতিয়া পঢ়িম
তৃণভূমি অঞ্চলত কি কৈছে হাতী গড় হৰিণা জেব্ৰা জিৰাফ আদি তৃণভোজী প্ৰাণী কি কৰে জাক পাতি থাকে এইবোৰ অঞ্চলত বাঘ সিংহ আদি মাংসভোজী প্ৰাণীও কি কৰে থাকে অসমৰ অৰণ্যত কি দেখা যায় হাতী গড় হৰিণা বাঘ ভালুক আদি প্ৰাণী পোৱা যায় সিংহৰ গাৰ ৰং ধূসৰ হোৱাৰ বাবে সহজে শুকান ঘাঁহনিৰ মাজত লুকাই থাকি চিকাৰ ধৰিব পাৰে সিংহৰ গাৰ ৰংটো শুকান ঘাঁহনিৰ লগত সহজে মিলি থাকে সেইকাৰণে ইহঁতে কি কৰিব পাৰে চিকাৰ কৰিব পাৰে চিকাৰ কৰিলেও ইহঁতক অন্য প্ৰাণীবোৰে সহজে চিনি নাপায় বিভিন্ন পৰিৱেশৰ খাপ খাব পৰাকৈ ভিন ভিন পৰিৱেশৰ প্ৰাণীৰ শৰীৰৰ গঠন কি হয় ভিন ভিন পৰিৱেশ অনুযায়ী প্ৰাণীয়ে নিজৰ খাদ্য কি কৰে বিচাৰি লয় এইবোৰ বিভিন্ন ধৰণৰ প্ৰাণী তোমালোকৰ ছবি দেখা পাইছা তাৰপিছত আৰু এবিধ জৈৱিক উপাদান আমি কি পাইছিলোঁ অণুজীৱ বেক্টেৰিয়া ভাইৰাছ আদি জীৱ ইমানে ক্ষুদ্ৰ যে ইহঁতক খালী চকুৰে দেখা পোৱা নাযায় এইবোৰো অণুবীক্ষণ যন্ত্ৰৰ সহায়তে কি পোৱা যায় দেখা পোৱা যায় সেয়েহে ইহঁতক অণুজীৱ বোলে ইহঁত বায়ু পানী মাটি সকলোতে আছে কিছুমান বেক্টেৰিয়াই মৃত উদ্ভিদ বা প্ৰাণীৰ পচন ঘটাই পচন সাৰ প্ৰস্তুত কৰে আমি কি বুলি কৈছে অণুজীৱবোৰ খালী চকুৰে দেখা নাপাওঁ ইহঁতক কিহৰ সহায়ত দেখা পোৱা যায় অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা যায় ইহঁত ক'ত আছে বায়ু পানী মাটি সকলোতে আছে এতিয়া আমি কি পঢ়িলোঁ পৰিৱেশৰ জৈৱিক উপাদান উদ্ভিদ পঢ়িলোঁ প্ৰাণী পঢ়িলোঁ আৰু অণুজীৱ পঢ়িলোঁ আৰু নেক্সট ক্লাছত আমি পঢ়িম পৰিৱেশৰ অজৈৱিক উপাদানবোৰ এতিয়া